Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো মূলা আৰু তিলৰ চাটনি। তাৰ কাৰণে লৈছো এই চামুচেৰে তিল 2 চামুচ আৰু লাগিব নহৰু 4-5 ফুটা, আদা সৰু এটুকুৰা, কেঁচা জলকীয়া 4-5টা মান আৰু শুকান জলকীয়া 2টা। নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া সব এনেকৈ জুইত পুৰি লম। তেতিয়া পুৰি ললে কি হয় টেষ্টটো খুব ভাল আহে। কেঁচা জলকীয়া পুৰাৰ আগতে জলকীয়াটোত কটাৰীৰে এটা ফুটা কৰি দিব, নহলে কি হয় কেঁচা জলকীয়াবোৰ জুইত দিয়াৰ লগে লগে খুব থপথপ ফুটে। আৰু এতিয়া মই যে তিল 2 চামুচ লৈছিলোঁ, এই তিল 2 চামুচ ধুনীয়াকৈ এতিয়া টাৱাত গৰম কৰি ল'ম। তিলখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম আৰু খুব ধুনীয়া চেণ্ট এটা ওলায়, তেতিয়াই গম পাম যে তিলখিনি ৰেডি হৈ গ'ল চাটনি বনাবলৈ। আৰু এইফালে মই মূলা পাতলা পাতলাকৈ গোল গোলকৈ কাটি ল'লোঁ আৰু এয়া ল'লোঁ সৰু ধনিয়া এমুঠি। যদি এনেকুৱা ধনিয়া নাথাকে তেতিয়া মান ধনিয়া 4-5 খিলা ল'লেও হৈ যাব। এতিয়া খুননাত প্ৰথমতে দিম তিলখিনি। তিল যেতিয়া গৰম কৰিছিলোঁ এনেও কুৰকুৰা হৈ আছে, সেইকাৰণে এতিয়া খুননাত এনেকৈ শুকানে অকণমান গুড়ি কৰি ল'ম। আপোনালোকে মিক্সিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ এনে খুননাত মন গৈছে কাৰণে আজি খুননাতে বনাইছোঁ। মিক্সিত বনালেও অলপ পানী দিব আৰু একেবাৰে গুড়ি হ'বলৈ নিদিব, অলপ গোটা গোটা হৈ থাকিলে ভাল লাগে। এতিয়া পুৰি থোৱা শুকান জলকীয়া, কেঁচা জলকীয়া আৰু নহৰু দি দিলোঁ। লগতে আদা টুকুৰকৈ কাটি দি দিলোঁ। এতিয়া জোখমতে নিমখ দি গোটেইখিনি একেলগে পিচি পেলাম। একচুৱেলি এই খুননাটো মোক এগৰাকী নাগালেণ্ডৰ আণ্টিয়ে গিফ্ট দিছিলে আৰু সেইটো কাৰণে মই আজি চাটনিৰ কাৰণে মিক্সি নলৈ এই খুননাটো ল'লোঁ। খুননাটো ইউজ কৰিবলৈ ইমান মন গৈ আছিলে। তিল, আদা, নহৰু, জলকীয়া সব পিচি হৈ গ'ল। এতিয়া মূলা অলপকৈ দি পেলাই পিচি পেলাম। এতিয়া মিলাম ধনিয়া, যিকোনো ধনিয়া হ'লেই হয়, ধনিয়া মান ধনিয়া হ'লেও সমানেই টেষ্টি হয়। মান ধনিয়া হ'লে বেছি নালাগে, 4-5 খিলা হ'লেই হৈ যায়, জাষ্ট ফ্লেভাৰটোৰ কাৰণেহে লাগে। এতিয়া শেষত মই নেমু ৰস এচামুচ মিলাই দিলোঁ। এয়া মোৰ বহুতেই টেষ্টি তিল আৰু মূলাৰ চাটনি ৰেডি হৈ গ'ল। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।